Hello students, welcome to our study academy class. So আজি স্টার্ট কৰিম আমি সংখ্যাৰ পৰিচয় ইউজ কৰিবলগীয়া যিখিনি আমাৰ পইণ্ট থাকিব। সো কেইটামান পইণ্ট আমি কি আমি চাব লাগিব এই লেসনটোত আমি সেইকেইটা পইণ্ট লৈ লৈছো। মুঠতে 8টা পইণ্ট আমি লৈছো। ফাৰ্ষ্ট হৈছে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, যুগ্ম, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা আৰু পৰিমেয় সংখ্যা। ওকে, সো লেটস স্টার্ট নাও। সো ফাৰ্ষ্ট চাম আমি স্বাভাৱিক সংখ্যা। সো মই স্বাভাৱিক সংখ্যাটো কৈ দিম, তোমালোকে লিখি ল'বা। সো স্বাভাৱিক সংখ্যা হৈছে যিবিলাক সংখ্যা আমি স্বাভাৱিকতে পাওঁ সেইবিলাকে স্বাভাৱিক সংখ্যা। যিবিলাক 1 2 3 4 5 এটসেট্ৰা। সো যিবিলাক সংখ্যা 1ৰ পৰা আৰম্ভ কৰি অন্তহীনভাৱে লিখিব পাৰি সেইবিলাকে হ'ল স্বাভাৱিক সংখ্যা। নতুবা যিবিলাক সংখ্যাৰেখাত থকা শূন্যৰ সপক্ষে 1ৰ পৰা আৰম্ভ কৰি শূন্যক বাদ দি 1ৰ পৰা আৰম্ভ কৰি যিমানবোৰ ধনাত্মক অখণ্ড সংখ্যা অন্তহীনভাৱে লিখিব পাৰি সেইবিলাকে হ'ল স্বাভাৱিক সংখ্যা। সো আমি নেক্সটটো চাওঁ। ওকে, সো আমি নেক্সটটো ডিছকাছ কৰিম পূৰ্ণ সংখ্যা। শূন্যৰ পৰা আৰম্ভ কৰি সকলো সংখ্যাকে কোৱা হয় পূৰ্ণ সংখ্যা। শূন্যৰ পৰা আৰম্ভ কৰি ধনাত্মক অখণ্ড সংখ্যাবিলাকে হ'ল পূৰ্ণ সংখ্যা, যিবিলাক অন্তহীনভাৱে লিখিব পাৰি। অৰ্থাৎ স্বাভাৱিক সংখ্যাত আছিলে 1ৰ পৰা আৰম্ভ কৰি লিখিব পাৰি অন্তহীনভাৱে, আৰু পূৰ্ণ সংখ্যাত আছে শূন্যৰ পৰা আৰম্ভ কৰি। সো দেট ইজ দ্য ডিফাৰেন্স। ওকে, সো নেক্সটটো চাওঁ। ওকে, নেক্সটটো ডিছকাছ কৰিম আমি অখণ্ড সংখ্যা। সো নেক্সট আমি চাইছোঁ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা হৈছে যিবিলাক সংখ্যা শূন্যৰ পৰা আৰম্ভ কৰি যোগাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যা। অৰ্থাৎ সংখ্যাৰেখাত থকা শূন্যৰ সপক্ষে আৰু বাওঁপক্ষে থকা সকলোবোৰ সংখ্যাই হ'ল অখণ্ড সংখ্যা। ওকে, ক্লিয়াৰ? সো নেক্সটটো চাইছোঁ। ওকে, নেক্সটটো চাওঁ আমি যুগ্ম সংখ্যা। মই ক'ম যুগ্ম সংখ্যা সেইবিলাক যিবিলাকক 2ৰে হৰণ কৰিব পাৰি। আৰু মই পইণ্টবোৰ লিখি নিদিলেও হ'ব, কৈ দিলেই তেওঁলোকে লিখি ল'ব পাৰিব বুলি আশা ৰাখিছোঁ। সো নেক্সট পইণ্টকেইটা মই কৈ দিছোঁ, দেখুৱাই নাযাওঁ, তাত কৈ যাম। সো নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। অলৰেডি মই অযুগ্ম সংখ্যাও ক'লোঁ। সো এতিয়া চাম মৌলিক সংখ্যা। মৌলিক সংখ্যা হৈছে যিবিলাক সংখ্যা 1 আৰু নিজৰ বাহিৰে কোনো উৎপাদক নাই সেইবিলাকে হ'ল মৌলিক সংখ্যা। কাৰণ ইয়াৰ উৎপাদক হৈছে 2 পূৰণ 1। যিবিলাক সংখ্যা 1 আৰু নিজৰ বাহিৰে তাৰ কোনো উৎপাদক নাই সেইবিলাকে হ'ল মৌলিক সংখ্যা। যৌগিক সংখ্যা তাৰ উল্টাটো হৈছে যিবিলাক সংখ্যা 1 আৰু নিজৰ বাহিৰেও অন্য উৎপাদক থাকিব সেইবিলাকে হ'ল যৌগিক সংখ্যা। সো মই এটা এক্সাম্পল দি দিছোঁ। 10টো কি আছে 1 আৰু নিজেইটো হয় উৎপাদক, লগতে 2 5 গুণ 10 ঠিক এনেকুৱা অন্য উৎপাদকবোৰ থকাবোৰে হ'ল সেইবোৰ হৈছে যৌগিক সংখ্যা। ওকে, দ্য লাষ্ট পইণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। পৰিমেয় সংখ্যাটো মই অলপ দেখুৱাইছোঁ। পৰিমেয় সংখ্যা হৈছে যিবিলাক সংখ্যাক p/q/r হিত প্ৰকাশ কৰিব পাৰি, লগতে q ইজ নট ইকুৱেল টু 0 সেইবিলাকে হ'ল পৰিমেয় সংখ্যা। সো মই অলৰেডি ইয়াৰ ডেফিনেশ্যনবোৰ দিয়াই থাকিব, সো মই অলপ বুজাইহে দিছোঁ। যিবিলাক সংখ্যা p/q/r হিত লিখিব পাৰি য'ত q ইজ নট ইকুৱেল টু 0 সেইবিলাকে হ'ল পৰিমেয় সংখ্যা। ওকে, অৰ্থাৎ p/q ডেট মিনছ মই যদি 5 6ৰ ল'ৰা যদি বুজাবলৈ যাওঁ তেন্তে যিবিলাক সংখ্যাক লব ডিভাইডেড বাই হৰত আকাৰত লিখিব যাওঁ য'ত হৰৰ সমান শূন্য হ'ব নোৱাৰে সেইবিলাকে হ'ল পৰিমেয় সংখ্যা। ওকে, ক্লিয়াৰ? সো মই ভাবোঁ আজি এই সংখ্যাৰ পৰিচয় যিটো চেপ্টাৰ, এই চেপ্টাৰটোত এই পইণ্টকেইটা মুখ্য পইণ্ট এইকেইটা হৈছে মুখ্য পইণ্ট। গতিকে এই পইণ্টকেইটা সকলোৱে ভালদৰে বুজি ল'লে। সো থেংকছ, ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে তোমালোকক ধন্যবাদ জনালোঁ। সো থেংক ইউ, আৰু নেক্সট ভিডিঅ'বোৰ আহি আছে, সকলোৱে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰি দিব। সো থেংকছ, বাই বাই।